কবিতা শিৰোনাম মই প্ৰসৱ বেদনাৰ অন্তত এটি শিশুৰ জন্ম মাতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত মাতৃ দানৰ পাত্ৰ যে আজি পূৰ্ণ হ'ল লক্ষ্মীয়াই গৃহত প্ৰৱেশ কিন্তু কি আচৰিত এয়া উষ্মমণ্ডলৰ পৰা হঠাৎ শীতমণ্ডলত প্ৰৱেশৰ দেখোন কোনো প্ৰতিক্ৰিয়া নাই চকু জুৰিয়ে দেখোন পৃথিৱী চাব খোজা নাই এয়া কি খন্তেকৰ বাবে দিয়া সুখ নেকি সকলো ব্যস্ত শিশুটিক কনোৱাবলৈ নাই সকলো যেন ভাগৰি পৰিছে স্তব্ধ সকলো চলচলীয়া মাতৃৰ দুনয়ন হৃদয়খন যেন ক'ৰবাত হেৰাই গ'ল কি হ'ব কি ক'ব সকলো বাকৰুদ্ধ তেনেতে সকলোকে আচৰিত কৰি শিশুটিৰ ক্ৰন্দন বাহিৰত পিতৃৰ খোজৰ শব্দ এমুকুৰা হাঁহি প্ৰত্যেকৰে মুখত কান্দিছে কান্দিছে শিশুটিয়ে কান্দিছে পিতৃৰ অপেক্ষাত আছিল সকলোৱে সৰ্বোচ্চৰে